So welcome to my first channel Atikul Vlogs. আজি মোৰ ভিডিঅ'টো হৈছে এইবিলাক মোৰ হাতত এতিয়া দুটা ঘড়ী আছে। এটা হৈছে নষ্ট আৰু আন এটা ঘড়ী হৈছে অইল মানে বাল। সো আজিকালি প্ৰায় মানুহৰ ঘৰতে ঘড়ী আছে। যদি আপোনাৰ ঘৰত ঘড়ী আছে তেনেহ'লে আপুনি আজিৰ ভিডিঅ'টো চাওক। তো ফলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ঘড়ী থকাৰ পিছতো হয়তো আপোনালোকে কেতিয়াও চিন্তা কৰা নাই যে নতুন ঘড়ীত 10টা 10 হয়নো থাকে কিয়। আপুনি লাগিলে এতিয়াই সাৰ্চ মাৰি চাওক ফ্লিপকাৰ্টত নহ'লে এমাজনত নহ'লে গুগলত যেনেকুৱা দামী দামী কোম্পানীৰ ঘড়ীত সদায় 10টা 10 হৈ থাকে যদি সেই টাইমটো কোনোবাই চেঞ্জ কৰা নাই। তো ঘড়ীত 10টা 10 হৈ থকাৰ কাৰণ হৈছে তিনিটা। নাম্বাৰ 1, যদি নতুন ঘড়ীত 10টা 10 হৈ থাকে তেনেহ'লে ঘড়ীৰ নাম আৰু ঘড়ীৰ লগো সম্পূৰ্ণভাৱে ফুটি উঠে। ধৰক এইটো যদি ইয়াতে থাকে তেনেহ'লে ঘড়ীৰ নাম যেটো এইটো ভালকৈ দেখা নাযাব আৰু বহুত আগৰৰ পৰাই চলি আছে নতুন ঘড়ীত সদায় 10টা 10 হৈ থাকে। নাম্বাৰ 1। নাম্বাৰ 2 হৈছে এইটো এটা ভিক্টৰীৰ চিহ্ন বিজয়। যদি কোনোবাই জিকি গৈছে যেনেকুৱা ML মন্ত্ৰীয়ে ইলেকশ্যনত জিকি যোৱাৰ পিছত এনেকুৱা দেখায় মানে তেওঁ বিজয় হৈছে, সিহঁতে বিজয় হৈছে, ভিক্টৰী পাই গৈছে। এইটো হৈছে 2 নম্বৰ কাৰণ। 3 নম্বৰ কাৰণ হৈছে এই চিহ্নটো অলপ হাঁহিও বুজাইছে, হাঁহি। চাওক এইটো এটা চকু, এইটো এটা চকু, এইটো মুখ। আপুনি অলপ ঘড়ীৰ পিনে চাই ফিল কৰিব, আপোনাৰ অনুভৱ হ'ব যে ঘড়ীয়ে হাঁহি আছে। এইটো হৈছে 3 নম্বৰ। আজিৰ ভিডিঅ'টো সহজ হ'লেও আজিৰ যিটো টপিক বহুত ইণ্টাৰেষ্টিং। যদি আজিৰ টপিকটো আপোনাৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলৰ বেল আইকনটো দবাই সকলো ভিডিঅ' পোৱাৰ কাৰণে সেই বেল আইকনটো দবাই দিওঁ। আজি এইখিনি, ধন্যবাদ।